নমস্কাৰ আটাইকে আজি মই আহিছো মোৰ মানে ভন্টি এজনীৰ ঘৰত কাৰণ হৈছে মই মানে গম পাই মই বিভিন্ন অনুষ্ঠানত ঘূৰি থাকো মোক মানে এটা ট্ৰেডিশনেল কুৰ্তা লাগে তাই মানে খুব ধুনীয়া কাম এটা কৰি আছে মহুৰা বুলি তাত তাৰ মানে অসমীয়া শিপিনীয়ে মানে মাটিশালত বোৱা কাপোৰ মেখেলা চাদৰ কুৰ্তা আৰু বেলেগ বেলেগ তা নিজে ডিজাইন কৰি এইবোৰ মানে বিক্ৰী কৰি আছে তাকে মই এটা কুৰ্তা এটা অৰ্ডাৰ দিছিলো তাকে আজি নিব আহিছো এইজনী আপোনালোকক দেখাই দিওঁ কেনেকুৱা লাগিছে জনাব এইটো একদম পিওর কটন মাছৰাজি সূতা কালাৰটো কেনেকুৱা লাগিছে ফুলৰ ডিজাইনটো কেনেকুৱা লাগিছে জনালে হ'ল আৰু যদি কাৰোবাক লাগে মই ফোন নাম্বাৰটো তলত দিম বা মোক মেছেজ কৰিলেও হ'ব খালি আগতীয়াকে অকমান ক'ব লাগিব যেহেতু এইবিলাক মানে মাটিশালত বোৱা যায় সময় লাগে বা চিলাওতেও সময় লাগে মই ফোন নাম্বাৰটো দিম ফোনত যোগাযোগ কৰিলে হ'ল আৰু বা মোক মেছেজ কৰিলেও হ'ব কেনেকুৱা লাগিছে জনাব